নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটা ব্লগলৈ আৰু আজি দিনটোত এটা স্পেশাল খানা বনাই আছো মই একদম গাঁৱলীয়া থলুৱা খাদ্য এয়া আমাৰ অসমীয়া খাদ্য কলা কচু আৰু কণ বিলাহী এই আছে কল বিলাহী একদম পুৰা গাঁৱৰ পৰা আনা কলা কচু আৰু কণ বিলাহী আৰু গোটেই ৰেচিপিটো কেনেকৈ বনাও সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব আৰু এয়া দেখিছেনে মই একদম হাতত দুইখন হাতত পলিথিন পিন্ধিহে কাটি আছো বিয়াত খজুৱাই মোৰ একদম মানে বিয়াত ভয় লাগে সেইকাৰণে এনেকৈ পলিথিন পিন্ধি পেলাই কাটি আছো সো গোটেই কেনেকৈ বনাও আপোনালোকে চাই থাকিব দেই ভিডিঅ'টো প্ৰথমতে মই এনেকৈ কচুৰ থুৰিৰ চুজখিনি পেলাই লৈছোঁ আৰু হাতত পলিথিন পিন্ধিয়ে পেলাইছোঁ নহ'লে হাতখন বিৰাট খজুৱাই দিয়ে কিছুমানে হাতত মিঠাতেল সানি মানে গুচাব পাৰি তেতিয়াও একো নহয় কিন্তু মই ৰিস্ক লোৱা নাই আৰু পলিথিন পিন্ধি পেলাই গুচাইছোঁ গৰম হৈ গৈছে মিঠাতেল অলপমান দি দিছোঁ আৰু মই কচুখিনি বইল কৰি লৈছোঁ প্ৰথমতে নহ'লে কিছুমান কচু বিৰাট খজুৱাই সেইকাৰণে বইল কৰি পানীটো পেলাই দিলে খজুৱা চান্সটো নাথাকে আৰু পিঁয়াজ দিলোঁ আদা নহৰু পেষ্ট দিছোঁ অকণমান হালধি দি দিছোঁ ইয়াতে মই কণ বিলাহীখিনি এনেকৈ দি দিছোঁ কণ বিলাহীখিনি অলপ ফ্ৰাই কৰি লওঁ আৰু ইয়াতে এতিয়া কচুখিনি বইল কৰি এনেকুৱা হৈছে এতিয়া মই কচুখিনি দি দিম ইয়াত জলকীয়া দুটা সানি দিছোঁ পকাই পূৰা জলকীয়া দুটা দিছোঁ আৰু এতিয়া মই সোৱাদ অনুসৰি নিমখ দি দিম অলপমান নিমখ দি দিছোঁ নিমখটো আপোনালোকে সোৱাদ অনুসৰি খাব পাৰে এইখিনি অকণমান পানীখিনি শুকাই যোৱালৈকে অলপ ফ্ৰাই কৰি ল'লোঁ একদম চিম্পুল বনাবলৈ আৰু স্বাস্থ্যৰ কাৰণে যে কলা কচু বিৰাট বেছি ভাল আইৰণ থাকে যথেষ্ট পৰিমাণৰ কলা কচুত কলা কচু তৈয়াৰ এনেকৈ শুকান হৈ যোৱালৈকে ভাজি ল'লেই হৈ গ'ল আৰু এতিয়া খোৱাহে কথা আৰু এইখিনি কল মই এই কাৰণেই দেখুৱাইছোঁ এইখিনি কল জাষ্ট আমাৰ ঘৰৰ চোতালৰ পৰা আমাৰ এখেতে কাটি আনিছে মানে ঘৰত লগা কল দিবলৈ থৈ দিছোঁ এয়া জাহাজী কল দেই মালভোগ কলৰ নিচিনা হৈছে দেখাত কিন্তু জাহাজী কল আৰু এই পিনে দেখিছেনে এয়া ঘৰৰ গছৰ আম ছিঙি আছে তেখেতে চকী এখনৰ ওপৰত উঠি লৈছে মোক গোটেইখিনি ভিডিঅ' কৰা নহ'ল চকীৰ ওপৰত উঠি আম ছিঙি আছে এতিয়া আম চাটনি খোৱাহে কথা আৰু কেঁচা আম দেখিলে একদম জিভাৰ পানী পৰি যায় দেই বিৰাট বেছি টেষ্টি চ' এতিয়া আমি আম খাম মই কেনেকৈ ফটাব পাৰিম মই ধৰিহে আছোঁ ঘৰৰ কেঁচা আমেৰে চাটনি প্ৰথমে আমৰ এই বাকলিটো গুচাই লৈছোঁ ঘৰৰ পৰা কেঁচা আম এই মাত্ৰ পাৰি লৈ আহিছোঁ এতিয়া চাটনি বনোৱাহে কথা আৰু একদম লোভৰ পানী পৰি গৈছে দেই ইমান ধুনীয়া গোন্ধ এতিয়া আমটো পূৰা ৰুকি লওঁ আমখিনি ৰুকি ল'লোঁ এতিয়া ইয়াত কেঁচা জলকীয়া কাটি দিম দেখিছেনে জলকীয়াও একদম ঘৰৰ সব লোকেল খানা গুৱাহাটীত আৰু নিজৰ গছৰ জলকীয়া গছৰ আম খাব পৰাটো বহুত লাকি নিমখ দি দিম
আম তৈয়াৰ হৈ গৈছে টেঙা মজা মজা দিয়াৰ চাহকাপ খাম ঘৰৰ বাৰীৰ কলৰ বনোৱা কেক বানানা ফ্লেভাৰ কেক বানানা কেক প্ৰথম বনাইছোঁ আৰু কি হ'ব কি নহ'ব বুলি কনফিউজনতে মই ভিডিঅ'টো নবনালোঁ আৰু একদম দেখিছেনে ছফ্ট হৈছে বস্তুটো ঠিকে আছে চ' মই ইয়াৰ ৰেচিপিটো আপোনালোকৰ কাৰণে বনাই দেখাম কেকটো সঁচাকৈ বহুত ছফ্ট হৈছে দেই এয়া চাওক কণী দিয়া নাই অকল কলেৰে বনাইছোঁ কল ময়দা কেনেকৈ কি দিছোঁ মই আপোনালোকক কালি ৰেচিপিটো দেখুৱাম আজিৰ এই ভিডিঅ'টো ইমানখিনিয়ে আছিলে আশা কৰোঁ মোৰ ভিডিঅ'টো চাই ভাল পাইছে যদি ভাল পাইছে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব